ফ্ৰেণ্ডছ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি মই যিটো টপিকটো লৈ আহিছোঁ নিউজ পেপাৰৰ ওপৰত। তো আমি এতিয়া যিহেতু বন্ধৰ দিন, তো বন্ধৰ দিনত আমি ঘৰতে নিউজ পেপাৰ কেনেকৈ চাব পাৰোঁ, কাৰণ বহুতৰে হয়তো নিউজ পেপাৰ চোৱা অভ্যাস থাকে। তো যিহেতু বন্ধৰ দিন, তো বন্ধৰ দিনত সহজতে নিউজ পেপাৰ পোৱা নাযাব। তো সেইকাৰণে আমি কি কৰিব পাৰোঁ, এপছৰ দ্বাৰা সেই নিউজ পেপাৰবিলাক চাব পাৰোঁ। যেনেকৈ প্ৰতিদিন নিউজ পেপাৰ বহুত বেছি পপুলাৰ। তো সেইটো আমি কি কৰিব পাৰোঁ, মোবাইলত চাব পাৰোঁ। এতিয়া যিটো স্ক্ৰীণত দেখি আছা যে ইয়াতে কিছুমান অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন এনেকুৱা টাইপৰ আছে। এতিয়া যদি মই অ'পেন কৰি দেখাওঁ, যিটো প্ৰথমত আছে অসমীয়া প্ৰতিদিন, তাতে যিটো পেজ 1 আছে, পেজ 1ৰ পৰা পেজ 4লৈকে। তো আমি পেজ 1ৰ পৰা পেজ 4লৈকে চাব পাৰোঁ। তো এইটো কেনেকৈ চাম আমি? তো এইটো কৰিলেও লাগিব। তো প্ৰথমে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ প্ৰতিদিন নিউজ পেপাৰ বুলি টাইপ কৰিব লাগিব। তো যিহেতু মই অলৰেডি টাইপ কৰিছিলোঁ, তো সেইকাৰণে আছে। তো প্ৰতিদিন নিউজ পেপাৰ বুলি টাইপ কৰিবা। তাৰে প্ৰথমত যিটো ই পেপাৰ অসমীয়া প্ৰতিদিন বুলি আছে, সেইটোত ক্লিক কৰিবা। ক্লিক কৰি ইনষ্টল কৰি ল'বা। যিহেতু মই অলৰেডি ডাউনলোড কৰি থৈছোঁ আৰু লগতে ইনষ্টল হৈ আছে। তো কি কৰিবা, ইনষ্টল কৰাৰ পিছত অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত যিটো আমাৰ এপছটো অ'পেন হ'ব। কিবা যদি এড আহে, এডবিলাক কাটি দিবা। কাটি দিয়াৰ পিছত যিটো প্ৰথমে ই পেপাৰ 1 বুলি আছে, তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত যিটো পেজ চাব খোজা আপোনালোকে চাব পাৰা। যেনেকৈ মই পেজ 1ত চাম। তো আমাৰ যিটো নিউজ পেপাৰ আজিৰ, যদি মই জুম কৰি দেখুৱাওঁ, 4 এপ্ৰিল 2020। তো এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, মোবাইলতে সেই নিউজ পেপাৰবিলাক চাব পাৰোঁ। আৰু লগতে ইয়াত প্ৰতিদিন নিউজ পেপাৰৰ বাহিৰে অসমীয়া খবৰ, এইটো অসমীয়া খবৰ 4 এপ্ৰিল, আৰু লগতে আছে নিয়মীয়া বাৰ্তা, এইটো হৈছে নিয়মীয়া বাৰ্তা। আৰু লগতে আমি চাব পাৰোঁ জীৱিকা, যিবিলাকে জবছবিলাক চাব খোজে, পেপাৰত কিছুমান এডভাৰ্টাইজ দিয়ে, সেইবিলাক চাব পাৰা। যেনেকৈ জীৱিকা 3 মাৰ্চলৈকে দিয়া হৈছে, তাৰপিছত দিয়া নাই। যেনেকৈ 18 ফেব্ৰুৱাৰী, তেনেকুৱাকৈ চাব পাৰা। তো ভিডিঅ'টো যদি ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কাষত থকা যিটো বেল আইকন বজাই দিব। থেংক ইউ।